हेलो गाइज आज मोर अन्य এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছো আৰু লগতে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি মই আশা ৰাখিলো আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে আৰু ফাৰ্মিংৰ ক্ষেত্ৰত যদি আগ্ৰহী তেতিয়া হলে আপোনালোকে চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি থব গতিকে আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু একোতে কৈ থওঁ ভিডিঅ'টো বেছি দীঘলীয়া নহয় আপোনালোকে চাই আমনি নাপায় আপোনালোকৰ যদি হাঁহ 3 মাহ 4 মাহ হৈ গৈছে আপোনাৰ বুলে ডাঙৰ হোৱা নাই ধৰক মুৰে এনেকে ডাঙৰ হোৱা নাই আপোনালোকে দেখিছে মু 3 মাহ হৈ যাব এতিয়া আৰু 4-5 দিনৰ পিছত 3 মাহ হৈ যাব কিন্তু মু হাঁহ ডাঙৰ হোৱা নাই সেইবাবে মই আজি পশু চিকিৎসালয়লৈ গৈছিলো পশু চিকিৎসালয়লৈ যাওঁতে মোক এটা মেডিচিনৰ নাম লিখি দি পঠিয়াইছে আৰু সেই মেডিচিনটো কি হয় সেই মেডিচিনটোৰ বিষয়ে মই আপোনালোকক আজি ক'ব বিচাৰিছো আপোনালোকৰ যদি এনে ধৰণৰ কিবা অসুবিধা বা প্ৰবলেম হৈ আছে তেতিয়াহলে আপোনালোকে সেই মেডিচিনটো ব্যৱহাৰ কৰিব পাৰিব আৰু মই কাইলে বা পৰহিলে মই সেই মেডিচিনটো আনিম আৰু আনি পেলাই সেই মেডিচিনটোৰ বিষয়ে মই জানি আহিম কেনে ধৰণে খুৱাব লাগে কি কৰিব লাগে তেতিয়া মই আপোনালোকক ভিডিঅ'টো বনাই ভালদৰে আপোনালোকৰ মাজলৈ দিম আৰু আজি মই এই ভিডিঅ'টো কিয় বনালো আপোনালোকে যদি মেডিচিনটো মই নামটো কোৱাৰ পিছত যদি আপোনালোকে সেই মেডিচিনটো ইউজ কৰি আছে বা ব্যৱহাৰ কৰি আছে তেতিয়া হলে মোক কমেন্টত জনাব যে কেনেকৈ খুৱাই বা কি ধৰণে হেতু ব্যৱহাৰ কৰিব লাগে মোক কমেন্টত জনাব আৰু আপোনালোকে সেই মেডিচিনটো ব্যৱহাৰ কৰিছে না মোক জনাব গতিকে মেডিচিনটো হ'ল হেতু মোক আজি এনেকে কাগজ এখনত লিখি দি পঠিয়াইছে যিহেতু পশু চিকিৎসালয়খনৰ হেখিনি নাই সেইবাবে মোক দি পঠিয়াইছে এটো হ'ল সাইকোফেৰল পেট অকি সাইকোফেৰল নে ৰব মই এটো ভালকে নামটো বুজা নাই হয় সাইকোফেৰল পেড হয় এটো এই সাইকোফেৰল পেড মেডিচিনটো মই আপোনালোকক এতিয়া ফটোখনো মই দেখাই দিম এটো নেমটো হয় মোক লিখি দি পঠিয়াইছে সেই নেমটো মই আপোনালোকক দেখাইছো আৰু মই আপোনালোকক সেই ফটোখনো দেখাই দিছো আপোনালোকে স্ক্ৰিনত দেখিব পাৰিব এতিয়া আপোনালোকে স্ক্ৰিনত দেখাই সাইকোফেৰল পেটটো 200 গ্ৰামও আনিব পাৰে তাতছে ডাঙৰো থাকিব পাৰে আৰু হেতু হাঁহ মুৰ্গী সবকে খুৱাব পাৰে তাত ফটোখনত দিয়াই আছে গতিকে আপোনালোকে যদি হেতু ব্যৱহাৰ কৰিছে তাহলে মোক জনাব কমেন্টত আৰু মই কাইলে সেই মেডিচিনটো আনি পেলাই ভালকৈ দৰে বুজি আহিম যে কেনে ধৰণে খুৱাব লাগে কি কৰিব লাগে তাৰ পিছত মই আপোনালোকক জনাম ভিডিঅ' যোগে গতিকে আজি সেই কথাষাৰ ক'বলৈকে ভিডিঅ'টো বনালো গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰো আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাব লাইক কৰি কমেন্ট কৰি জনাব কি প্ৰবলেম ফচি আছে বা আপোনালোকে যদি সেই মেডিচিনটো আনিছে তেতিয়াহলে মোক জনাব আৰু যদি আপোনালোকে পাৰে তেতিয়াহলে ভিডিঅ'টো ফাৰ্মিংৰ ক্ষেত্ৰত আগ্ৰহী সকলক শ্বেয়াৰ কৰিব গতিকে আজিলে ভিডিঅ' বেছি দীঘলীয়া নকৰো ধন্যবাদ